নমস্কাৰ সকলোকে। আজি মই অন্য এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি মই ৰাতিপুৱাই এটা ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। আজি আপোনালোকক মই তাঁতৰ প্ৰস্তুতি কেনেদৰে কৰে তাকে দেখুৱাবলৈ লৈছোঁ। আজি তাকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। ব'লক তেন্তে এতিয়া তাত কেনেদৰে বাতিকাৰে তাকে দেখুৱাবলৈ লৈছোঁ আপোনালোকক। এয়া আৰম্ভ কৰিছে। বাতিকাৰী আছে। বাতিকাৰী হ'লগৈ নি? হ'ল কেইবিঘা খালে? 3 বিঘা। এই বাতিকাৰী হ'লগৈ। নিগনি বাতিকাৰী মেখেলাৰ কাৰণে হ'লগৈ। চাদৰলৈ আৰু কিমান হেৰি কৰিবি বাতি? নহয় সেইটো কাৰণে কাউনী কৈছোঁ। এয়া মেখেলাৰ কাৰণে ৰেডি হৈ গ'ল, কাউনী বাতিকাৰী হৈ গ'ল, আৰু চাদৰৰ কাৰণে ল'ব। এতিয়া খুটি পুতি লওঁ। হলি উঠাই এখন ভাত খাই বৈ আজৰি হৈ লৈছোঁ। বগা সূতা নহয় জানো পটককৈ লাগে। ফুটে নেকি ঠিকহে নাই। সেইটো ফুটা ফুটা হৈ আছে গোটেই। কোমলীয়া বা বুঢ়া হ'ব লাগে। সেই আগৰডাল হ'লে ভাল আছিলে দেই। এয়া আমাৰ এতিয়া তাঁত চলাই থকা হৈছে। তাঁতখন ভাবিছে চাগে এয়া কিহৰ জেগা থৈ দিয়া আছে সূতাৰ মাজত। এয়া আমাৰ এতিয়া তাঁত চাদৰৰ বাবে পাৰিটোৰ বাবে অলপ জেগা থোৱা আছে। তাৰপিছতে সম্পূৰ্ণকৈ শেষতহে আপোনালোকে দেখিবলৈ পাব। এতিয়া আমি তাঁত চলাই আছোঁ। এইখন চকীখন ৰ'দত আছে আহোনো। এতিয়া আমাৰ এয়া সামৰিব হৈছে, তাত শেষ হ'ব হৈছে আৰু এয়া অলপ আছেগৈ। তাকে চলাই মেলি আজৰি হৈ লওঁ, তাৰপিছত লগাই আছোঁ। অকমান আছে টিভি চাই আছিলে। মুঠি চাগে তাত সামৰাৰ পাছত এতিয়া এয়া বৰ তুলিবলৈ আৰম্ভ কৰা হৈছে। বৰ 4 বাতি তোলা হ'ব। তাৰপাছতে বৰ তুলি হোৱাৰ পাছত শালত অঁৰা হ'ব। এয়া বৰ তুলি হোৱাৰ পাছত ইয়াতে শালত আৰিবলৈ লোৱা হৈছে। শালত আৰিছে আৰু তাকে কাপোৰ ব'ব লাগিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল।
ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে তেনে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।